কেনেকুৱা হৈছে কোৱাচোন ধুনীয়া হৈছে ভাল হৈছে নে আৰু খং নকৰিবি ভাই আহিলোঁ মই গুড মৰ্ণিং স্বাগতম জনালোঁ আকৌ এটা নতুন দিনলৈ যোৱা ৰাতি ইয়াতে এইখন বিচনাত এনেকৈ ৰাতি পৰি থাকিব লগা হ'ল আৰু দোকানৰ অৱস্থা এনেকুৱা আৰু ৰাতি ল'ৰাকেইটাক ঘৰত পঠাই দিলোঁ ৰুমটো চেক কৰোঁ বাকীবিলাক দোকান চাগে খুলিলে এতিয়া বাজিল 8টা পটাপট গৈ গা পা ধুই ফ্ৰেছ হৈ আকৌ আহি আছোঁ তো আহিলোঁ আহি গা পা ধুই ফ্ৰেছ হৈ ল'লোঁ ঘৰত এতিয়া যাওঁ দিনটো লৈ বুলি একদম গা চা বিষাই গৈছে ৰাতিটো সেই বেঞ্চিৰ ওপৰত পৰি থকা কি হ'ব লাইফ সেয়ে জন্ম ধৰিছোঁ যদি কিবা নহয় কিবা এটা কৰি থাকিব লাগিব এতিয়া পূজা বুলি যদি 2-4 পইচা ইনকাম কৰিব পাৰোঁ পিছত কিবা কিবি চলি থাকিব সকলোৱে দুৰ্গা পূজাৰ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল এতিয়া যাওঁ প্ৰথমে দুৰ্গা মাক এটা সেৱা কৰি নাযায় ৰ'ব এইবাৰ দুৰ্গা মা কি হৈছে জানানে অ' মাই এইবাৰ দুৰ্গা মাই কি আহিছে শুনিলেনে আহোঁতেও বোলে আহিছে ঘোঁৰাত যাওঁতেও যাব ঘোঁৰাত বেয়া চিন নে কি বোলে বেয়া চিন যাই মই পুৰোহিতক সুধি কিনে দেখাই আছোঁ বাৰু হ'ল এইখন আমাৰ দুৰ্গা পূজা মানুহ আছোঁ এটা সেৱা লওঁ বুলি আহিছিলোঁ মানুহ যিহে কেনেকৈ জানে ভিতৰত হ'ল আমাৰ দুৰ্গা মা সেৱা কৰোঁ এবাৰ দুৰ্গা মা কিয় আহিলোঁ এখেত হ'ল আমাৰ এইখন পূজাৰ মেইন দেউ হ'ল মানুহ চাওকচোন মানুহ প্ৰসাদ দি আছে ইয়াতে সেইটো মানুহ হৈ আছে কাম হ'ল পটাপট যাওঁ কাষ্টমাৰ বোলে আমাৰ দোকানতে বহুত যাই আছে হয়েতো যাবয়ে বেলেগৰ দোকানত বেছি শেষ কৰিলা আমাৰ এতিয়ালৈকে আৰম্ভই হোৱা নাই আৰু চোৱা হ'ল এতিয়া আৰম্ভ কৰি দিওঁ তো এয়া আমাৰ আলু আজি আলু ৰেডি হৈ আছে এটা কণী ফ্ৰাই কৰি আছোঁ কালাৰ কৰি কিনে আজি ঘুগুনিটো চাওক কেনেকুৱা চালিয়া বনাইছোঁ অলপ টাইম লাগিছে সেইকাৰণে কাৰণ যিখিনি বস্তু বনাম বা বেছি মানুহে চাই বা দেখি ভাল লাগিব সেইকাৰণে কণীটো কালাৰ কৰি থৈছোঁ কষ্ট হৈছেই যে তেতিয়া কাষ্টমাৰ বিশেষ নাই এই মাইনাহঁতে খাই আছে অ' মাইনা কেনেকুৱা হৈছে কোৱাচোন ধুনীয়া হৈছে ভাল হৈছেনে কালি আহিব হৈছে 12 বছৰ মূৰত আজি ফাৰ্ষ্ট টাইম চাও বনাম 12 বছৰ আগত যেতিয়া ৰাসত দিছিলোঁ দোকান তেতিয়া বনাইছিলোঁ তেতিয়াৰ পৰা বনোৱা নাই কালাৰ এয়া আমাৰ মায়ে আহি পালা দোকানত 2 নম্বৰৰ পৰা অহা নাছিল এই ফাৰ্ষ্ট টাইম আহি পাইছে এইটো কি খাবি এতিয়া যা মাইনা চোৱা সঞ্জীৱৰ ছোৱালী অ' মাইনা কণী বনাইহে আছে কি খাবি এতিয়া অৱস্থা একদম বেয়া বহা ঠাইৰ পৰা উঠিব পৰা নাই এতিয়া কেইটা বাজি জানানে চাই লওক এতিয়া টাইম হৈছে 1:03 এই ৰাতিপুৱা যি শুই উঠিলোঁ 7টাৰ পৰা চলি আছোঁ চলি চেল পাতি বাৰু বেয়া নহয় ভালে হৈছে কিন্তু হ'লেও কিমান কষ্ট হৈছে ভাষা নাই ক'বৰ কাৰণে একেটাকে থিয় হৈ এইবিলাক কৰা আগে পিছে চখ নাই ন আগে পিছে যদি কৰা অভ্যাস থাকিল হয় কিন্তু কি কৰিম এতিয়া পৰিৱেশে অভ্যাসটো কৰিবৰ কাৰণে ল'বৰ কাৰণে বাধ্য কৰাই দিছে আৰু দোকানৰ অৱস্থা একদম বেয়া হৈ গ'ল মোৰ প্ৰায় বস্তু শেষ হৈ গৈছে কণী নাই চাওঁ শেষ হৈ গ'ল ভাত আনি থৈ দিছে অলপ ভাত খাব সময় পোৱা নাই পেচাব কৰিব সময় পোৱা নাই চ' গুড মৰ্ণিং এভৰিৱান স্বাগতম জনালোঁ আকৌ নতুন দিন আজি ডাইৰেক্ট ঘৰৰ পৰা গা পা ধুলোঁ মাতৰ অৱস্থা বেয়া হৈছে আৰু গা বহুত বেয়া বহুত আজি 3টা বজাত শুইছোঁ শুই 7টা বজাত উঠিছোঁহে এতিয়া ঘৰত আহি গা পা ধুই ল'লোঁ গাড়ী লওঁ এতিয়া যাব লাগিব মঙলদৈ কিবা কিবি মাল আনিব লগা আছে খালি মাল চব শেষ হৈছে
এতিয়া পথাৰত যাওঁ মালখিনি লৈ আহোঁ মঙলে বজাৰে বজাৰে ঘূৰি ফুৰিছোঁ এইগিলা মাল ল'লোঁ বন্ধাকবি ল'লোঁ তাৰপিছত কণ্টেইনাৰ আছিল কণ্টেইনাৰ ল'লোঁ এইটো মোৰ ছাবস্ক্ৰাইবাৰ আহিছে দিবাং কাশ্য মোলৰ বোলে ফটো উঠে মোৰ ভিডিঅ' চোৱা ঠিক আছে চাই থাকিবা লগবিলাকক দেখাই দিবা হা ঠিক আছে বাৰু লগ পাম বাই বাই এনেকৈ এইবাৰ দুৰ্গা মা গুচি গ'ল এমাহৰ পৰা যো-জা হৈ থাকে এখন পূজা তাতে ৩-৪ দিন ৩-৪ দিনৰ পৰা ইয়াত ইমান হাজাৰ বিজাৰ মানুহ আৰু আজি একদম জনশূন্য নাই সেয়ে হৈছে দুৰ্গা পূজা আহে মাত্ৰ ৩ দিনৰ কাৰণে বছৰটোত আৰু চব আমাৰ মনৰ পৰা দুখ বেয়া ভাৱ চব সকলোবিলাক লৈ যায় তো বেয়া লাগিছে মই এইবাৰ লগত যাব নোৱাৰিলোঁ চ' কাৰণটো হৈছে এইবিলাক এয়া দোকান চবে ভাঙি দিলা কিন্তু মই হ'লে দোকান ভাঙা নাই কাৰণ এতিয়াও মূল অহা নাই মোৰ আৰু কিবা অলপ বাকী আছে লাভ নালাগে কিবা কৰি আনা বস্তুখিনি বিক্ৰী কৰিব পাৰিলেও হ'ল তো এইবাৰ ইয়াৰ পৰাই সেৱা কাঢ়িছিলোঁ আমাক বেয়া লাগিছে বহুত কাৰণ আজিৰ দিনটো স্পেচিয়েলি কিমান স্পেচিয়েল আমাৰ কাৰণে আগত কিমান ফূৰ্তি ফাৰ্তা কৰোঁ কিমান ডেন্স কৰোঁ আজি ডেন্স কৰিব নাজানাটোও ডেন্স কৰে কিন্তু কি কৰিম আৰু ল'ৰা যে চব মাৰি মুৰি ইয়াত ভৰাই দিছোঁ কাৰণ কাম নকৰিলে নচলিব নহয় তো হৈ গ'ল চব ফিনিছ কৰিলোঁ দোকান চোকান ভাঙি উজৰি চব লৈ আহিলোঁ কালি সন্ধিয়া আহি দিনটো ঘুমাইছোঁ আজি 4 দিন ধৰি 2 ঘণ্টা 3 ঘণ্টা এনেকৈ শোৱা কিন্তু মোৰ অৱশেষত অডিট কৰি চালোঁ বৰ বিশেষ লছো নহয় লাভটো বাৰু হোৱা নাই কিন্তু হ'লেও ছেটিছফাই নিজে কাৰণ কিবা এটা নতুনকৈ কৰিব পাৰিছোঁ আৰু মোৰ হাতৰ বনোৱা ৰাইজক খোৱালোঁ সকলোৱে ভাল তাৰিফ কৰিছে বহুতে বহুত ঠাইৰ পৰা বিচাৰি আহিছে ৰাসত বনোৱাৰ কাৰণে তো সেইখিনিয়ে লাগে প্ৰতিটো বস্তু যদি চব বস্তুতে লাভে বিচাৰিব যাওঁ আৰু এইবাৰ হোৱা নাই নেক্সট টাইম হ'ব যদি পাৰোঁ ৰাসত ট্ৰাই কৰিম যিহেতু ইয়াতে কৰোঁ আৰু ভিডিঅ'টোৰ লগতে কওঁ 3 দিনৰ ভিডিঅ' মই এক লগত মিলাইছোঁ ভিডিঅ' ভালকৈ কৰিব পৰা নাই ইডিটটোৰ কথা সেইকাৰণে 3 দিনৰ ভিডিঅ' মিলাই দিছোঁ আপোনালোকে চাই মিলাই ল'ব ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব আজিলৈ ইমানে বাই বাই জয় অসম আৰু 3 দিন ধৰি এই ওস্তাদটোৰ লগত নাই কালি যেতিয়া মই ঘৰ পাওঁ ইয়াৰ কি ৰূপচা খঙতে আছে তেতিয়ালৈ মই এতিয়ালৈকে মোক ওচৰতে নাহে এই ভাই আনা একবাৰ আনা আৰু খং নকৰিবি ভাই আহিলোঁ মই কি লেভেলত তাৰ খং চিনাক বাৰু নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ